কি খবৰ আশা কৰোঁ আপোনালোকৰ খবৰ ভাল স্বাগতম জনাইছোঁ উইণ্টাৰাছ মামচি ভ্লগৰ অন্য এটা ভিডিঅ'লৈ এতিয়া বাজিলে ৰাতিপুৱা 8টা আৰু মই আছোঁ পাকঘৰত ভাত বনাই আছোঁ আজি জল্দি ভাত বনাইছোঁ কাৰণ আজি মই যাম মাৰ ঘৰলৈ মানে কাৰ্বি আংলং আৰু তাত গৈ কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম তাৰ ভিডিঅ'টো শেষলৈকে চাই থাকক ভাত পানী বনাই লগ পাই আছোঁ দালি উতলি আছে ভাত পাতি দিছোঁ ঘৰ আহি পালোহি কি হ'ল কিহে বনাবি এতিয়া মাছ ভাজি তাৰপিছত আলুৱে মাংস বন শাক ভাজি তাৰপিছত আকৌ এইপিনে হ'ল সেই চাটনি এখন এতিয়া চাহকাপ খাই লওঁ ঘৰত চাহ তাহ খাই অলপ সময়ৰ পিছতে আকৌ ডিলাৰত যাবলগীয়া হ'ল ৰেচন কাৰ্ডৰ কাৰণে ফিংগাৰ প্ৰিণ্ট দিবলৈ তাকে অকণমান ভিডিঅ' কৰি থলোঁ তাৰপৰা লৰালৰিকৈ আহি মই আকৌ ঘৰত মাংস বনাবলগীয়া হ'ল এয়া দৰা কইনাকে ধৰি সকলোৱে ভাত খাই আছে একচুৱেলি সিদিনা আমাৰ ঘৰত আঠমঙলা পতা হৈছিলে সেইকাৰণে আমি দুইটা লৰালৰিকৈ ঘৰলৈ যাবলগীয়া হৈছিলে হঠাতে আগত দিহে যাব লাগিছিলে কাক মাতিছে